Guys, welcome to my channel Priyanka's Bawali Vlog. আজি মই উপস্থিত আছো বগীনদীত আৰু বগীনদীত হৈছে সপ্তম ভিত্তিত অনুষ্ঠিত হোৱা চুতীয়া ছাত্ৰসন্থাৰ অধিৱেশন আৰু মই আজি তাতে উপস্থিত আছো আৰু আপোনালোকক দেখাবলৈ যত্ন কৰিম ইয়াতে আচলতে কিনো হৈছে আৰু এইখিনি সময়ত ইয়াতে আহি উপস্থিত হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লগতে নিউজ লাইভৰ জাহিৰ হুছেইন ডাঙৰীয়াৰ লগতে নৱকুমাৰ দলে ইত্যাদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি আৰু আজিৰ অনুষ্ঠানত তেওঁলোকে বিভিন্ন বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰিছে তাৰ লগতে বহুতো ব্যক্তি উপস্থিত আছে হিতক নিউজ আৰু ইয়াতে বিভিন্ন বস্তু বৃহত্তৰ অসমীয়া জাতি দেখাবলৈ যত্ন কৰি যাম বিশ্বৰ বুকুত অন্যতম শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে চুতীয়া সমাজে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে সেই শক্তি আপোনালোকৰ মাজত বিৰাজমান আজি এই শুভক্ষণত মই চুতীয়া জাতিক সংগঠিত ৰূপত বিকাশৰ দিশে আগুৱাই নিয়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা আগবঢ়াই যোৱা প্ৰয়াত ভ্ৰমৰচন্দ্ৰ শইকীয়া ভৱকান্ত চুতীয়া কুখেশ্বৰ বৰুৱা বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া প্ৰমুখ্যে সকলোৰে প্ৰতি মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ চুতীয়াসকল হ'ল অসমৰ অন্যতম দেখাবলৈ যত্ন কৰিছোঁ মানুহৰ ভিৰ যথেষ্ট ব্ৰেকেটাৰ মানুহ ইয়াত পৰিলক্ষিত হৈছে আৰু এইবোৰ বিভিন্ন কিতাপ কিহৰ লগত আৰু এনেকৈ চকুৰে সুবিধা কৰি দিয়া হৈছে এনেকৈ কৰিছোঁ বিভিন্ন বস্তু চাই এইবোৰ ক্ষেত্ৰখিনি আপোনাৰ ট্ৰেডবোৰ্ড আৰু এনেকৈ বিভিন্ন সামগ্ৰীত অংকন কৰিছে সজাই তুলিছে আৰু এয়া নিৰ্মিতকৈ অতি সুন্দৰ চালোঁ এইবোৰ ফুলদানি থ'ব পৰা কিছুমান ষ্টেজ দৰদাম কৰিছিলোঁ আপোনালোকো দেখাইছোঁ আছে গড় হাতী ইত্যাদি বিভিন্ন দাম কেনেকুৱা আছে হৰিণ কাছবোৰ দাম কেনেকুৱা বাৰু দৰদাম কৰি চালোঁ 150 ক'ৰ পাৰিছে আপোনালোক যোৰহাট এইটো এটা কাছ আৰু বাকীবোৰৰ দাম কেনেকুৱা এই ঘড়ীবোৰ কেনেকুৱা বাৰু 1500 ভাল লাগিছে ঘড়ীটো আৰু এইবোৰ গড়বোৰ কিমান অঁ আৰু হৰিণবোৰ 1200 ধুনীয়া লাগিছে কুমাৰ এইকেইটা ভাল লাগিছিল নাই দেখিবি আমাৰ ঠিক আছে এনেকৈ আচলতে পৰম্পৰাগত সাজপাৰেৰে সাজি আহিছে
কেনেকৈ আনিছে মুঠি 30 টকা মুঠি 30 টকা গতিকে এইবোৰ বিভিন্ন বজাৰ কৰিছোঁ তাৰ লগে লগে অকণমান ক্লিক কৰি থৈছোঁ যাতে আপোনালোকে আৰু কি কিনো আছে দেখাইছোঁ বজাৰৰ মাজে মাজে ঘূৰি ফুৰিছোঁ এতিয়া আৰু এয়া দেখিছে আপোনালোকে টিপট হয় মাটিৰে নিৰ্মিত গেছ চাইজৰ বিভিন্ন সামগ্ৰী ইয়াতে আছে আপোনালোকে দেখিছে আৰু অলপ পাছতে নল'বলৈতো কোনো কথা ইমান ধুনীয়া লাগিছে না পেইণ্টিংখিনি সঁচাকৈ বহুত ইউনিক আৰু লগতে আমাৰ ফুল গামোচা সকলো একত্ৰিত কৰি কিছুমান সুন্দৰ মূৰ্তি বনোৱা হৈছে আৰু এনেকৈ শেষত ওলাই আহিলোঁ আজি দিনটো প্ৰায় ইয়াতে কটালোঁ আৰু এখন গেটখন পুনৰবাৰ আপোনালোকৰ পৰা দেখাই দিছোঁ আপোনালোক যদি এবাৰ আহিছে তেনেহ'লে নিশ্চয় উপভোগ কৰিব পাৰিছে আৰু যিসকলে নাই অহা আপোনালোকেও চাব পাৰিব উপভোগ এই ফটো নেমাৰিলেতো আধৰুৱা হৈ ৰয় গতিকে আজিৰ দিনটোৰ কেইখনমান সুন্দৰ ফটো আপোনালোকক দেখালোঁ আৰু তাৰ লগতে শেষত আজি কি কি বজাৰ কৰিলোঁ সেয়া দেখাবলৈ যত্ন কৰিম আজিৰ অনুষ্ঠানটো আচলতে খুবেই সুন্দৰ আছিল আৰু আজি শেষৰ দিন আছিল তথাপি প্ৰদৰ্শনীত যথেষ্ট মানুহৰ ভিৰ আছে অতি সুন্দৰ সুন্দৰ বস্তু কিছুমান দেখিলোঁ আপোনালোকো দেখাবলৈ যত্ন কৰিলোঁ আৰু যিসকল নাই অহা ইয়ালৈ তেওঁলোকেও ভিডিঅ'টোৰ জৰিয়তে গম পাব ইয়াত কি কিনো হৈছিল আচলতে গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভৱিষ্যতে এনেকুৱা বহুতো সুন্দৰ ভিডিঅ'ৰ সৈতে আপোনালোক আপডেটেড হৈ থাকিবৰ কাৰণে মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব ছাবস্ক্ৰাইব কৰিব প্ৰিয়ংকাজ বাৱানী ব্লগ আৰু আজিৰ দিনটোৰ সুন্দৰ অনুভৱৰ সৈতে আপোনালোককো জনাইছোঁ শুভৰাত্ৰি এতিয়া যিহেতু ৰাতিৰ সময় দিনটো সুন্দৰকৈ পাৰ হ'ল আৰু আজি কি কি বজাৰ কৰিলোঁ আপোনালোকক মই দেখাম ইয়াৰ শেষৰ ফালে তেনেহ'লে চাই যাওক শেষলৈকে ভিডিঅ'টো কিন্তু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ